পৃথক আৰু বহু পৌৰাণিক কাহিনী এনেকুৱা তুলি অনা হয় যিবিলাক আমি নাজানো ক'ৰবাত মানে সৰুকে থাকে কাহিনীটো তাকে ৰূপৰূপ খানি ডাঙৰ কৰা হয় এনেকৈ নাটকৰ সৃষ্টি কৰা হয় নালাগে গোটেইটো সেইটো নাটকত চাব মই আৰু এটা প্ৰশ্ন সুধিব গৈছোঁ বাধ্যত পৰি শশী নুহুষৰ ওচৰ পাইছিল নে সঁচাকৈ প্ৰেমত পৰিছিল একেবাৰে কাষলৈ যোৱা নাই নহুক খুব প্ৰেম বলিয়া বুলি কয় ইন্দ্ৰৰ এজন প্ৰেমিক আছিলে কিন্তু তাৰ ব্যক্তিক্ৰম নহয় নহুকে কিন্তু যিখন স্বৰ্গৰ ৰজা ইন্দ্ৰৰ পত্নী তেওঁক ভালে কুশলে ৰাখিম বুলি প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেই প্ৰতিশ্ৰুতি ভংগ কৰি পিছত সেই ইন্দ্ৰৰ পত্নী শশীৰ লগতে তেওঁ প্ৰেম পাশত আবদ্ধ হ'ল আৰু সেই প্ৰেমে তেওঁক বিধ্বস্ত কৰিলে বিনাশ কৰিলে শশীয়ে কি কয় ইন্দ্ৰ ভাল আছিল নে নহুক ভাল আছিল শশীৰ মতে সদায় নিজৰ পত্নী নিজৰ স্বামী সদায় তেওঁ উচ্চ আৰু তেওঁৰ ওচৰত সদায় চিৰকৃতজ্ঞ শশী আজীৱন ইন্দ্ৰৰ হৈ আছিলে আৰু সেই 3 মাহৰ পিছত নহুষৰ সাম্ৰাজ্যৰ পৰা নহুষৰ শেষ হ'ল পৰিণতি চাগে বেয়াই হ'ব তাৰপিছত আকৌ ইন্দ্ৰৰ ওচৰলৈ ঘূৰি গৈছিলে শশী ইন্দ্ৰৰ পুনৰ জনম ঘূৰাই পেলাই বিষ্ণুক স্তুতি কৰিলে বিষ্ণুৱে বৰদান দিলে ইন্দ্ৰৰ ৰাজসভালৈ ঘূৰি আহিলে আৰু নহুক এটা অজগৰ সাপ হৈ পৃথিৱীত পৰি গ'ল সেইটো পিছত গম পাব একো নাই জানিব লাগে এতিয়া আৰু এটা কাহিনী গোবিন্দ শইকীয়া তেখেতে এই কাহিনীটো ক'ৰ পৰা ল'লে কেনেকৈ আপুনি পালেহি একেবাৰে সংক্ষেপতে মোক ক'ব মই গোবিন্দ শইকীয়া ছাৰ ষ্টুডেণ্ট মই গুৱাহাটী ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যত মেজৰলৈ পাছ কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰু সেই পক্ষে মোৰ তেওঁৰ গুৰু আছিলে মই তেওঁক কৈছিলোঁ এখন নাটক কৰক প্ৰথমতে তেওঁ নহুক নামৰ এখন নাটক 17 মিনিটৰ এখন ডান্স ড্ৰামা বুলি ক'ব পাৰে নাটক এখন লিখি দিছিলে তাত মাত্ৰ 3-4টা কেৰেক্টাৰ আছিলে আৰু সেই নাটকখনৰ আধাৰটোৱে লৈ মই সম্পূৰ্ণ এখন 1 ঘণ্টা 15 মিনিটৰ নাটক কৰি পেলালোঁ যিখন আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ সক্ষম হৈছোঁ এবাৰ খুব ধুনীয়াকৈ নিমন্ত্ৰণ দিলে সকলোকে বিশেষকৈ কণমানিসকলে চাব লাগে পৰিয়ালৰ সৈতে চাব লাগে 3 জানুৱাৰী আবেলি 5 বজাত শিল্পগ্ৰামত আমাৰ নাটকখন আমি উপস্থাপন কৰিব বিচাৰিছোঁ গুৱাহাটী শিল্পগ্ৰাম পাঞ্জাবাৰীত 3 জানুৱাৰী 2026 সকলোকে আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক সপৰিয়ালে চাব পাৰিব এটা পৌৰাণিক আৰু ব্যক্তিক্ৰম কাহিনী লৈ ওকে ধন্যবাদ ইয়াৰ পিছত ইন্দ্ৰ আৰু নহুষৰ উপৰিও ইয়াত মূল কেৰেক্টাৰো কোন থাকিব আমাৰ এতিয়া নহুষ আৰু ইন্দ্ৰৰ বাহিৰত কেইবাটাও মূল চৰিত্ৰ আছে এই নাটকখনত বৃহস্পতি গুৰুৰ এটা সাংঘাতিক চৰিত্ৰ ৰূপায়ণ কৰিছে বৃহস্পতি গুৰুত আমাৰ অভিনয় কৰিছে দীপিকা বাইদেউ আহক ইফালে এয়া দীপিকা বাইদেউ গুৰু যিহেতু মানে স্বৰ্গৰ গুৰু বৃহস্পতি গুৰু এনেকুৱা এজন গুৰু বৃহস্পতি আমাৰ যদি বেয়া হয় তেনেহ'লে আমাৰ গোটেই সমস্ত বেয়া হয় বৃহস্পতি যদি বেয়া হয় তো এওঁক একদম স্তুতি কৰি থাকিব লাগে আৰু বৃহস্পতিও কিন্তু কম নহয় তো একদম চুৰ চাতুৰি গোটেই সংসাৰখন মানে বৰবাদ কৰি থাকে এতিয়া নহুক দেখিছে শশীৰ লগত প্ৰেমত পৰিছে আৰু ইন্দ্ৰ এই থৈ গৈছে বৃহস্পতি গুৰু কম নহয় তেওঁ আকৌ শশীক ঘৰলৈ নিবলৈ আহে তেনেকুৱা মানে এটা চৰিত্ৰ বৃহস্পতিয়ে দেৱতাৰ গুৰু হয় কিয় পৰামৰ্শ নিদিলে ইন্দ্ৰক পৰামৰ্শ দিওঁ বাৰু পৰামৰ্শ কিন্তু পৰামৰ্শ দিয়াৰ আগে শশীয়ে ক'লে ইতিমধ্যে শশী ওৰফে কন্যাকুমাৰী তেখেতে ক'লে ইতিমধ্যে চতুৰ আছিলে গুৰু গম্ভীৰ আছিলে বৃহস্পতি গুৰু কিন্তু চতুৰো আছিলে চালাকো আছিলে সেই চালাকীটো দেখুৱাব লাগিব নাটকৰ জৰিয়তে সেইটো দেখুওৱা হৈছে তাৰমানে হয় ক'ৰবাত আমাৰ বৰ্তমান প্ৰেক্ষাপট যদি আমি সেই কাহিনীটো বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত দলিয়াই দিওঁ বা চাবলৈ বিচাৰোঁ ৰজাই গুৰুৰ কথা নুশুনে নেকি ক'ৰবাত গুৰু যেতিয়া বেয়া হয় ৰজাৰ বেয়া হয় গুৰুৰ কথা নুশুনাৰ কাৰণে ৰজাৰ বেয়া হয় আচলতে সেইটো সময়ত একেই হৈছে সেইটো কয় নহয় যে জ্যোতিষিক দেখুওৱা গুৰু বেয়া সেয়াই অৰ্থটো সেয়াই তেওঁ ইয়াৰ পিছত আৰু নেক্সট কেৰেক্টাৰ কি হ'ব আমি পাই গৈছোঁ এজনকে এফালে হয় মই কৈ দিছোঁ ইয়াৰ পিছতে আমাৰ অগস্ত মুনি কেৰেক্টাৰ আছে অগস্ত মুনিৰ অভিশাপত আমাৰ নহুষে মানে অভিশপ্ত হয় তাৰোপৰি বিষ্ণু আছে বিষ্ণুৰ বৰদান দৰকাৰ বিষ্ণু কেৰেক্টাৰ অজয় মালাকাৰ দা আছে আৰু এখন আমি য'ত আছোঁ এতিয়া বৰ্তমান এখন অজয় মালাকাৰ দা এখন অজয় দাৰ বুলি আমি ক'ব পাৰোঁ কিন্তু অজয় দাৰ যদিও আমাৰে আমি যিকোনো অনুষ্ঠান ইয়াতে প্ৰেক্টিছ কৰোঁ অজয় দাৰ খুব অমায়িক মানুহ তো অজয় দাৰ নাটকখনত বিষ্ণুৰ কেৰেক্টাৰটো ৰূপায়ণ অজয় দা নমস্কাৰ খুবেই ভাল লাগিছে বিষ্ণু কেৰেক্টাৰ এটা পাইছোঁ এই ভগৱানৰ কেৰেক্টাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কন্যাকুমাৰী ইমান সুন্দৰ নাটক এখনত যে মোক জড়িত কৰিছে সেইটোৱে বহুত ডাঙৰ আৰু মানে সকলোৰ কাৰণে এটা প্লাছ পইণ্ট আৰু এইখন যে কৰিব পাৰিছে
সকলোৱে আহক, সকলোৱে চাওক আৰু আপোনালোকে যিখিনি আপোনালোকে আজি আহি সেইখিনি কষ্ট যে কৰিছে আমাৰ কাৰণে, সেইকাৰণে এখন ধন্যবাদ এটা জোৰে হাত চাপৰি তেওঁলোকৰ কাৰণে। অগ্নি আছে, বায়ু আছে, পৱন আছে, স্বৰ্গৰ দেৱতা, অগ্নি দেৱতা, বায়ু দেৱতা, বৰুণ দেৱতা, পৱন দেৱতা, সকলোবিলাক দেৱতা আমাৰ মাজত আছে। সকলোবিলাকৰ চেহেৰা দেখুৱাই দিব আৰু তেওঁলোকৰ ওচৰলৈ গ'লে গম পাব। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাক আছে, স্বৰ্গৰ যিসকল কণ কণ আমাৰ শিশু, সেই শিশুসকলক আমি কৃষ্ণ নৃত্যৰ জৰিয়তে তেখেতসকলক উপস্থাপন তেতিয়াহ'লে আমি শিশুসকলৰ লগত পাতিম। প্ৰথমতে ডাঙৰবিলাকৰ লগত পাতি লওঁ ন। দাদা অকণমান